হেৰি উঠকচোন গৰম পানী আৰু বিস্কুট দুখন খাই দিয়ক হ'ব মই পাছত খাম খাই দিয়ক অকল শুইয়ে আছে উঠি দিয়কচোন অলপ তেতিয়াহে গাটো ভাল পাব ভালকৈ লওক দিয়া হেৰি মই সেই ৰমলা বাই ঘৰলৈ গৈ আহো কিবা কামতে যোৱা পইচা কেইটামান পাব আছিলে নহয় আপোনাৰ সেই মেডিকেললৈ লৈ যাব লাগিব পইচা কেইটকা লৈ আহোগৈ মই ভাল পাম নহয় নিজে খুজিম পইচাকে কালিলৈ নালাগে মই গৈ আহো যোৱা তেন্তে জল্দিকে আহিবা আপুনি খাব ক হ'ব কি কৰো জানো মানুহজনো অসুস্থ হৈ আছে ঘৰখন চলিবলৈও দিগদাৰ হৈছে মইনো অকলে কিমান কৰিম মানুহজনৰ বাহিৰে কোনো নাই তেওঁ যদি কিবা হয় মই কেনেকৈ থাকিম তেওঁৰ বাহিৰেতো মোৰ কোনো নাই বহুত দুখত পৰিছো ৰমলা বাই ঘৰলৈ গৈ আহো পইচা কেইটা পালে হয় আৰু তেওঁকো মেডিকেল নিব লাগিব চাউলো নাই গৈ আহো আৰু যি হয় হ'ব আজি মই সুস্থ হোৱাহেঁতেন তাই এনে কষ্ট কৰিব নালাগিলে হয় জানো নিষ্ঠুৰ ভগৱানে আমাৰ লেখীয়া দুখীয়াবিলাককে সদায় চলিবলৈতো একো উপায় নাই মই যদি এনেকৈ বেমাৰত ভুগি থাকো তাইৰ গতি কি হ'ব হে ভগৱান বাইদেউ ইয়াতে আছে দেখোন পিছে কি কয় এইকেইদিন কামলৈ অহা নাই যে তহঁতে কিনো কম বাইদেউ আমাৰ তেওঁৰো গা বেয়া মই সেই আহিব পৰা নাছিলো তাৰ লগতে লাগি থাকোতে গ'ল কি হৈছে জ্বৰ মাথা বিষ উঠিব পৰা নাই সেইকাৰণে আহিব পৰা নাই মই কোৱা কেলে অহা নাই সিহঁতে বোলো ঘৰৰ কাম কি বহুত আছে কাম কৰিবলৈ বেয়া চেয়া নেপাব আৰু বাইদেউ বেয়া বেমাৰনো হ'লেনো কেনেকেনো আহিব ন তাকে সেই পইচা কেইটকামান পাওঁ নেকি বুলি কি জানি ছাৰক সুধি চাব লাগিব মেডিকেল লৈ যাওঁ বুলি ভাবিছিলো আজি লৈ যা মই ছাৰক কিবা সুধি পিনে কিবা কিবি হ'লেও পইচা কেইটামান হ'লেও দি পঠাম ছাৰবোৰ কি আছে কি নাই হ'ব বাইদেউ ব'লা নহ'লে বিনীতা বহিয়া বাইদেউ মই বহি নাথাকো নেকি ৰ আকৌ ছাৰক সুধিব লাগিব ন পইচা আছে নাই মোৰ হাতততো বেছিকৈ টকা নাই বহ হেৰি শুনিছনে এই বিনীতা আহিছে নহয় তাক বোলে পইচা কেইটকামান দৰকাৰ নাই মই দৰমহা পাতি পোৱা নাই নহয় যিকেইটকা পাইছিলোঁ সেইকেইটকাও দেখোন খৰচেই হ'ল তোমাৰ লগতে আছে যদি তুমিয়ে দি দিয়া অকল পইচা সেনেকৈ ক'লে নহ'ব নহয় সিহঁতৰ বেমাৰ হৈছে মানুহজনৰ বুজিছা বিনীতা মোৰ হাতত কেইটকামান আছে তাকে লৈ যোৱা এতিয়াতো গোটেইকেইটকা দিব নোৱাৰিম মানুহজনকে দেখাই আনাগৈ হস্পিটেলত বচোন মই চাই আহোঁগৈ দেই কেইটকা ল এইকেইটকা পইচা সম্পূৰ্ণ দিব নোৱাৰাৰ কাৰণে বেয়া নাপাবি দেই মানুহজনক ভালকৈ চিকিৎসা কৰিবি ভাল ডক্তৰক দেখাবি ছাৰৰ হাতৰ পইচা নাই এইকেইদিন কৈছে মোৰ হাতত যিকেইটকা আছিল সেইকেইটকা দি পঠাইছোঁ ছাৰ অলপমান অহংকাৰী দুখ নকৰিবি হ'ব বাইদেউ মই হ'ব বেছি দিনলৈ বেয়াও লাগে মানুহজনৰো বেমাৰী ঘৰৰো অসুবিধা কেনেকেনো তাই চলিব পইচাকেইটাও সম্পূৰ্ণ দিব নোৱাৰিলোঁ এই মানুহজনেও যে বৰ খং উঠে মানুহৰ মৰম দয়া বুজি নাপায় কি হ'ব মই চাই আহিবগৈ লাগিব মানুহজন বৰ বেছিকৈ বেমাৰ হৈছে বোলা পইচাও কমকৈ পাই আহিলোঁ মেডিকেলে নিম নে চাউলে কিনিম নে
কি কৰিম? এই যি হওক মেডিকেলকে লৈ যাব লাগিব। ককাইদেউলৈ ফোন মাৰি চাওঁ, তাইকে লৈ যাব লাগিব লগত, নহ'লেনো নিয়াৰ ব্যৱস্থাও নাই। হেল্ল'। অঁ ককাইদেউ নে? অঁ মোক সহায় এটা কৰিব পাৰিব? আমাৰ এখেতৰো হেৰি বেমাৰ হৈছে যে মেডিকেললৈ গৈ দিব পাৰিব? অঁ হ'ব ঠিক আছে। হ'ব দিয়া। তেওঁ এতিয়া কিহত নিম? ককাইদেউক ফোন মাৰিলোঁ, তেওঁ নোৱাৰোঁ বুলি ক'লে। আমি দুখীয়া হ'লোঁ বুলিয়ে ইমান গণ্য নকৰেনে? কিহত নিম বাৰু এতিয়া? টকা পইচা থকা হ'লেতো গাড়ীতে নিব পাৰিলোঁ হয়। এতিয়া কি কৰিম? যি উপায় কৰি হ'লেও নিবই লাগিব। তেওঁকতো সুস্থ কৰিবই লাগিব। এই যি হওক। তেওঁকো উঠাই লওঁ আৰু ওলাই ল'ব কওঁ। ময়ো ওলাই লওঁগৈ। অমলা, মই চাউল লৈ আছোঁ, মই এফালে যাওঁ বুলি ভাবিছোঁ। অঁ এইটো দিয়া। ময়ো বিনীতা ঘৰৰ পৰা আহিম বুলি ভাবিছোঁ। কিবা কামতে? কামতে মানে হেৰি নহয়, এই বিনীতা মানুহজন বেমাৰী হৈছে নহয়, তাকে চাই আহোঁ বুলি ভাবিছোঁ। যোৱা কিন্তু সোনকালে আহিবা আকৌ। গ'লে আকৌ লাগি ধৰা নহয়। অঁ সোনকালে আহিবলৈ মনেই নকৰা, মই সেইকাৰণে অলপমান বেয়া পাওঁ। তুমি বেটীকো লৈ যাওঁ বুলি ভাবিছোঁ লগতে, তাইক অকলে থৈ যাবলৈ বেয়া লাগিছে যে। লৈ যোৱা লৈ যোৱা। মই যাওঁ তেতিয়াহ'লে। অঁ ময়ো ওলাই যাওঁৱে। ভালকৈ চাব দেই। অঁ তহঁতে ওলালি? অঁ ওলাইছোঁ বাইদেউ। ভাল ঠিক টাইমতে পালোহি। পাৰিবি জানো চাইকেলত নিব? এনেকৈ নিবই লাগিব এতিয়া, উপায় নাই। অঁ কষ্ট হ'ব নহয়, নোৱাৰিব নহয় চাইকেলত যাব। মই চাগে লাহে ধীৰে। নালাগে মই কি কয় গাড়ী এখনকে বন্দবস্ত কৰি দিওঁ, মাতি দিওঁ। পাৰে আহে যদি মাতি দিওঁ, ফোন মাৰি চাওঁ। হেল্ল'। অঁ সেই কি কয় পেচেণ্ট এজন নিব লগা হৈছে মেডিকেল, আহিব পাৰিব নেকি? অঁ বেছি টাইম নালাগে বাৰু, জল্দি আহকচোন। এই ৰখিয়ে আছে। অঁ হ'ব তেতিয়াহ'লে, আহিব পাৰে যদি। আহিম কৈছে গাড়ীখন। খন্তেক আগুৱাই দিম, কি কয় অকণমান ৰাস্তাটোতো বেয়া নহয় জানো, কি কয় অলপ আগলৈ উলিয়াই দিওঁ। চাইকেলত যাব নিব নোৱাৰে, ব'ল চাইকেলখন থৈ দিম। অলপ ধৰি দেচোন, মই চাইকেলখন থৈ লওঁ। চাউলকেইটাকে চফা কৰি লওঁ। অঁ চাউলো নাই দেখোন, পইচা পাতিও খতম হ'ল। যি হওক, তেওঁ দৰৱকেইটা খুৱাই ল'ব লাগিব। হেৰি অঁ আপুনি ভাল পাইছে? অলপ ভাল পাইছোঁ। অঁ এই দৰৱটো খাব লাগিব নহয় এতিয়া। অঁ সময়মতে খালেহে সুস্থ হ'ব আপুনি। হয়। আপুনি এনেকৈ অসুস্থ হৈ থাকিলে মোৰ জানো ভাল লাগিব? হেৰা কি কৰিবা, আমাৰ এই দুখীয়া জীৱনত কেতিয়াও সুখৰ মুখ দেখিয়ে নাপালোঁ। আজি তোমাক বিয়া কৰিব পৰা দুখৰ দুখ জীৱনটোৱে দুখ।
তুমি মোৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছে। কষ্ট কৰিবইতো লাগিব। আপোনাৰ কাৰণে কষ্ট নকৰোঁ মইনো কাৰ কাৰণে কৰিম? আপোনাৰ বাহিৰেনো মোৰ আৰু কোন আছে? সেয়া কি ক'ম আৰু, সেই ভগৱানে আমাক কেতিয়াও নেদেখুৱালে। আজি ৰাতিও তুমি মোৰ লগতে ভালকৈ শুবলৈও পোৱা নাই। ইমান কষ্ট হৈ আছে, জানো সুখৰ মুখ দেখিম নে নেদেখিম। আপুনি চিন্তা নকৰিব, আমাৰো এদিন সুখৰ দিন আহিব।